বিহু মানে জেতুকা লগাই খুব ভাল লাগে। ৰঙালী বিহুত জেতুকা লগোৱাৰ এক বিশেষ আৱেগ জড়িত হৈ থাকে। এইবাৰ নিজৰ লগতে কণমানিজনীৰ হাততো জেতুকা লগাই দিছিলোঁ। জেতুকাৰ যে কি বিশেষ মায়া। জেতুকাৰ পাতবোৰ নিজে পতাত বটি নিঃশেষ হৈ যোৱাৰ পিছতো আনৰ হাতত ৰং বোলাই এক বিশেষ গোন্ধ। সঁচাকৈ জেতুকাৰ মায়া বিশেষ। নমস্কাৰ সকলোকে। মই চন্দ্ৰমা পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। হয়তো সকলো ভালেই আছে। নীলাখামৰ চিঠি পঢ়ি কোনে কোনে ভাল পায়? এইবাৰ এখন নীলাখামৰ চিঠি মই পাঠ কৰিম বুলি ভাবিছোঁ। আপোনালোকে শুনিব বিচাৰে নেকি? যদি শুনিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাবচোন। মই বহুত সোনকালে লৈ আহিম নীলাখামৰ চিঠি এখন। ধন্যবাদ।